অভিমান এৰিছে জুবিন গাৰ্গে। জুবিনে গান গাব, চিনেমা কৰিব। খং অভিমান এৰি সামাজিক কামত জুবিন। মিছন চাইনা আৰু ফেন ক্লাব বিতৰ্কৰ পিছত হঠাৎ জুবিন গাৰ্গৰ ঘোষণা, মই আৰু গান নাগাওঁ। পিছে গান নোগোৱাকৈ বেছি দিন থাকিব নোৱাৰিলে গান প্ৰাণ জুবিন। কিছুদিন বিৰতিৰ পিছত দিল্লীৰ এক সাংস্কৃতিক অনুষ্ঠানত গান গালে জুবিনে। তাৰ পিছত গান্ধী জয়ন্তীৰ দিনা অন্য ৰূপত জুবিন গাৰ্গ। একাংশ সহযোগীক লৈ চানমাৰীস্থিত জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সমীপত জুবিনৰ চাফাই অভিযান। গোটেই অসমত যিমান ফেন ক্লাব আছে সকলোকে সেইটোৱে শিক্ষা দিয়া হৈছে যে সময়ে সময়ে ওলাই আহিব লাগিব, কাম কৰিব লাগিব। আৰু সেইকাৰণে আজি আমাৰ গোটেইখিনি আমি ওলাই আহিছোঁ যিমানখিনি পাৰোঁ। আৰু 2-3টা জেগাত আমি চাফাই অভিযান কৰিম। জয়ন্ত হাজৰিকাৰ ইয়াত কৰিম, প্ৰতিমা পাণ্ডে বৰুৱাদেৱৰ তেখেতৰ মূৰ্তিটো কৰিম। তাৰপিছত গান্ধী মণ্ডপ যাম আমি। অভিযান কালত তৰুণ প্ৰজন্ম আৰু গুৱাহাটীবাসীক লৈ এই মন্তব্য জুবিনৰ। প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব চহৰখন ধুনীয়াকৈ ৰখা, নিজৰ জেগাটো ধুনীয়াকৈ ৰখা। আৰু সেই এৱেৰনেছটো যেতিয়া গ্ৰ' হ'ব চব মানুহৰ মাজত, বিশেষকৈ নতুন জেনেৰেশ্যনৰ মাজত মই বেছিকৈ জোৰ দিছোঁ। কাৰণ তেওঁলোকে অদূৰ গোটেই ভৱিষ্যতে তেওঁলোকে চলাব লাগিব। ড্ৰেইনেজ নাথাকে আমাৰ, আৰু বহুত মানুহে ড্ৰেইনৰ কাৰণে অকণমান মাটি এৰি দিবলৈ বেয়া পায়। যদি 5 ইঞ্চি 6 ইঞ্চি মাটি এৰি দিয়ে তেতিয়া ড্ৰেইনটো ডাঙৰ হয়। তাৰ মাজতে আহিল কামৰ কথা। জুবিনৰ উত্তৰ, মই কামত ধৰিছোঁ। সাংবাদিকৰ সন্মুখত কামৰ বৰ্ণনা জুবিনৰ। এতিয়া ব্যস্ত প্ৰিয়ৰ মিক্সিঙত। আণ্ডাৰৱৰ্ল্ড নামৰ 80% কাম সম্পন্ন ছবিখন সম্পূৰ্ণ কৰাটো ব্যস্ত জুবিন। ফেব্ৰুৱাৰীত কাঞ্চনজংঘা নামৰ নতুন চিনেমা। তাৰ মাজতে নামঘৰ উন্মোচনৰ বাবে নৱেম্বৰত আমেৰিকালৈ, ডিচেম্বৰত কলাগুৰু উৎসৱ। তাৰ পিছত আৰম্ভ কৰিব কৰ্ণেল ৰিটাৰ্ণছৰ কাম ষ্টাৰ্ট কৰি দিলোঁ। মই কাম নকৰাকৈ থাকিব নোৱাৰোঁ। মই এই লাষ্ট 3 দিন আকৌ গোটেই ৰাতি কাম কৰি আছোঁ। মুনীন বৰুৱাৰ যিখন চিনেমা প্ৰিয় সেইখন নৱেম্বৰত ৰিলিজ হ'ব। চ' তাৰ ফাইনেল কাম কৰি আছোঁ, মিক্সিং আৰু ৰেকৰ্ডিং। তাৰপিছত আৰু এখন চিনেমা আছে আণ্ডাৰৱৰ্ল্ড বুলি, যাৰ 80% কাম শেষ হৈছে। তাৰপিছত কলাগুৰু ফেষ্টিভেল আছে আকৌ ডিচেম্বৰত বৰপেটাত। এইবাৰ বৰপেটাত কৰিম আমি। তাৰ আগতে মই কাঞ্চনজংঘা বুলি এখন কৰিম ফেব্ৰুৱাৰী মাহত। তাৰপিছতে কৰ্ণেল ৰিটাৰ্ণছ আহিব। মুঠৰ ওপৰত কাম কৰিব জুবিনে। নিজৰ ভাষাতেই জুবিন এতিয়া সম্পূৰ্ণ সুস্থ। গতিকে এতিয়া কাম আৰু কেৱল কামেই কৰিব মৰমৰ শিল্পীজনে। কেমেৰা পাৰ্চন দীপাংকৰৰ সৈতে মিতালী কোঁৱৰৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।